হেল্ল' গাইজ নমস্কাৰ সৈতে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আমি আজি গৈ আছোঁ নামঘৰত। আমাৰ ইয়াতে অষ্টম বাৰ্ষিক ভাগৱত পাঠ আৰু ভাওনা প্ৰদৰ্শন পতা হৈছে, সেইবাবে গৈ আছোঁ নামঘৰলৈ। কৈ দিয়ক কিবা এটা, কৈ দিয়ক কেলৈ গৈ আছোঁ নামঘৰলৈ। অষ্টম বাৰ্ষিক ভাওনা প্ৰদৰ্শন আৰু কি ভাগৱত ভ্ৰমণ হয় নাই, এই ভাওনা প্ৰদৰ্শন আজি প্ৰথম দিন আহি আছোঁ। এফালে একদম পূৰা গামোচা চামোচা ধুনীয়াকৈ দি দিছে। চাওক একদম ধুনীয়াকৈ গামোচা চামোচা দি দিছে। ইয়াত ভাওনা ভ্ৰমণ কৰোঁতে 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 যেতিয়া জীৱ ভাগৰি যায়, তেতিয়া ভগৱন্তৰ দয়া কৰি মাত্ৰ ইয়াতে ভাওনা প্ৰদৰ্শন হ'ব কাইলৈ। অৰ্ধেক যায় কেৱল নিদ্ৰা, আধাটো আমাৰ ঘুমতেই গৈ। জপিয়াই দিয়ক, ডাইৰেক্ট জপিয়াই দিয়ক, ইয়াতে পাবহি। জপিয়াই দিয়ক। আমি পাতি থাকো তেনেহলে কিবা লাভ আছে নেকি? সেইকাৰণে 1 ঘণ্টা হওক 2 ঘণ্টা হওক আমি হৰি কথা পাতিলে আমাৰ মহা লাভ হয় বুলি কৈছে। তাৰপিছত কৈছে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰে। এই কলি যুগত অন্য ধৰ্মই কিন্তু গতি দিব নোৱাৰে, কাৰণ কলি যুগ হয়। কলি যুগটো বহুত ডেঞ্জাৰ যুগ, বহুত গুৰুত্বপূৰ্ণ কথা আপোনাক ধ্যান দি শুনিব। এইটো কলি যুগ হয়, কলি যুগৰ নিচিনা যুগ নাই বোলে। কলি যুগ বহুত দুষ্টৰ যুগ। দ্বাদশ খণ্ড ভাগৱতত কৈছে কলি যুগৰ বিষয়ে। কি বুলি কৈছে? পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰন্তায়াত নাহি একো জন। কি বুলি ক'লে? পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপ নকৰন্তায়াত নাহি একো জন। পাপ নকৰা মানুহ এজনো নাই বোলে। পাপটো হ'ব বোলে। সন্ত মহন্ত গোসাঁই লাগিলে যিয়ে হওক, কলিয়ে আহি কিনি তাৰ খুঁটিটো অকমান হলেও লৰাই দিব। ঔ হৰি ঔ ৰাম, কাৰণ কলি যুগ হয়। পৰম দুৰ্জন কলি পাপৰ সাগৰ, পাপৰ সাগৰ, পাপ নকৰন্তায়াত নাহি একো জন। ৰাম পাপ নষ্ট নহৈলে কৃষ্ণত যায় মতি, কিমতে তৰিবে ইটো কলিত দুৰ্গতি। কলি যুগত তৰিবলৈ উপায় নাই, কেৱল কৃষ্ণৰ চৰণৰ বাহিৰে। আজিকালি বোলে সব জায়গাত ভাং মিক্স কৰি দিছে কলিয়ে। যোনে ইয়াত পানীটো খাব বোলে নদ নদী দেহ কাল পাত্ৰ সকলোতে বোলে ভাং মিক্স কৰা আছে। যোনে ইয়াৰ পানী খাইছে সিয়ে নিচা হৈ যাব। ঔ হৰি ঔ ৰাম, কাৰণ কলি যুগ হয়। কলিত কেৱল হৰিৰ নাম, হৰিৰ নামৰ বাহিৰে ইয়াত গতি নাই। সেইকাৰণে কৈছে মাধৱদেৱে ঘোষাত, নহু জানা আমি 4 জাতি, নহু ধৰ্মহীন দানব্ৰত তীৰ্থগামী। কোন হয় আমি? কিন্তু পূৰ্ণানন্দ সমুদ্ৰ গোপী ভত্তা, ভত্তা মানে হৈছে স্বামী, গোপীসকলৰ স্বামী। দাসৰো দাস, তানো দাস হইলো আমি। হে নাৰায়ণ, তোমাৰ দাসৰো দাস, যিজন দাসৰো দাস তানো দাস হইলো আমি। কৃষ্ণৰ সেৱকৰ আমি দাস হৈ থাকো। ভগৱান কৃষ্ণই উদ্ধৱক এই কথাটো তত্ত্বটো কৈছে, ধ্যান দি শুনিব। ভগৱান কৃষ্ণই কৈছে নলাগে, কীৰ্তন শাস্ত্ৰত কৈছে নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে, নলাগে বিস্তৰ শাস্ত্ৰ জানি বেক, তপ জপ দান যজ্ঞ হবে বিড়ম্বন, কেৱলে ভক্তিত তুষ্ট কুন্ত নারায়ণ। ও মাধবে বুলন্ত সখী
উদ্ধৱক কৈছে একাদশ খণ্ড ভাগৱতত কৈছে উদ্ধৱক, ও মাধৱে বুলন্ত সখী শুনা পৰিছেদ, পঢ়ে যেবে হবে শাস্ত্ৰ জানে চাৰি বেদ, রাম তথাপি নোয়ারে মত করিতে ভকতি, নল ভয় নর দেবে সন্তৰ সংগতি, রাম কর্ণতক সন্ত কথা কৃষ্ণ গুপ করি, নাহিকে উপায় সখী ভুসংগ হৰি। ভগৱান কৃষ্ণই কৈছে বোলে মোৰ ভক্তি কৰিবলৈ হলে দেৱদিত্য ঋষি হবলৈ বোলে ডাঙৰ কথা নালাগে, কেৱল অনাক্ষৰী গোপীসকল এটা আখৰ চিনি নোপোৱা মানুহক মোক নালাগে ভক্তিটো দেৱদিত্য ঋষি হইবে। আকৌ গুৰুজনাই কীৰ্তন শাস্ত্ৰত কৈছে কৃষ্ণ ভক্তিটো সকলোৰে অধিকাৰ বুলি কৈছে, নাহি ভক্তিত জাতি অজাতি বিচাৰ, কৃষ্ণ ভক্তি সমস্তৰে অধিকাৰ। দুখ হাৰি মায়াবীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাহি নাহি, সৃষ্টি স্থিতি অন্ত কারি দেব, তাঙ্গ বিনে আন নাহি কেব, জানিবা বিষ্ণু হে সমস্ত জগতে হার, কৃষ্ণ এক দেব দুঃখ হারি, কাল মায়া দিরু অধিকারী। এজন কৃষ্ণ কাল মায়াৰো অধিকাৰী, মানে কাল মায়া তাৰ আণ্ডাৰত কাম কৰি থাকে। যি কালৰ কাৰণে আমি ভয় কৰি আছো, যাৰ মৃত্যুৰ কাৰণে ভয় কৰি আছো, তেওঁৰ অধিকাৰীজন হৈছে কৃষ্ণ। গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন বোলে ময়া দেক্ষণী প্ৰকৃতি সূৰ্যৌতো সৰাসৰম, মোৰ অবিহনে এটা গছৰ পাতো নলৰে। হৰি অৰ্জুনক কৈছে, অৰ্জুনে তেতিয়া প্ৰশ্ন এটা কৰি দিলে ভগৱান, প্ৰশ্নটো বৰ সাংঘাতিক। অৰ্জুনে কৈছে ভগৱানক যে তুমি যে কৈ আছা তুমিয়ে একমাত্ৰ দেৱতা, তোমাকে পূজা কৰা, তোমাকে নমস্কাৰ কৰা, তুমিয়ে যে একমাত্ৰ দেৱতা, মানুহবিলাকে যে অন্য অন্য দেৱ দেৱীৰ পূজা কৰিছে, তেওঁলোকে পাপ কৰিছে নেকি প্ৰভু? এই কথাটো মানে কোনে কৰে? প্ৰশ্ন কৰিলে অৰ্জুনে। হে নাৰায়ণ, হে কমল নয়ন, অন্য অন্য মানুহবিলাকে যে অন্য অন্য দেৱ দেৱী পূজা কৰিছে, তেওঁলোকে পাপ কৰিছে নেকি? তেতিয়া ভগৱান কৃষ্ণই কৈছে, হে অৰ্জুন বোলে পূজা কেতিয়াও পাপ হব নোৱাৰে। কিন্তু শুনা অৰ্জুন, তুমি যদি দেৱতাক পূজা কৰা, তুমি যদি দেৱ দেৱীক পূজা কৰিছা, তেনেহলে মই দেৱলোক বনাই ৰাখিছো, তুমি তালৈ যাব লাগিব। ওপৰত 7টা লোক বনাই ৰাখিছো আৰু মই তলত 7টা লোক। তুমি যদি দেৱতাক পূজা কৰা তেনেহলে তুমি ক'ত যাবা? দেৱলোক, বোলে স্বৰ্গ বুলি কৈছে। যত গলে তুমি পুণ্যৰ ফলত যদি তুমি তালৈ যোৱা, তেনেহলে তুমি তাৰ পৰা আকৌ ঘূৰি আহিবলগীয়া হৈ যাব। পুণ্যৰ ফলত দেৱ দেৱীৰ ওচৰত থাকি তুমি ইন্দ্ৰৰ লগত বসবাস কৰিবা। এইটো গীতাত কৈছে, বোলে যজ্ঞে ঋষ্টে স্বৰ্গ গতিম পার্থায়ন্তে তেক্তম ভুক্তম স্বর্গলোকম বিশালম, ক্ষীণম পুণ্য মৃত্যু লোকে বসন্তি। যেতিয়া পুণ্য আদায় হৈ যাব, তেতিয়া দেৱ দেৱী সকলে কি কৰিব? তোমাক গটা মাৰি কিনে আকৌ নৰকত পেলাই দিব। ও হৰি ও ৰাম। সেইকাৰণে স্বৰ্গৰ বাঞ্ছা কৰিব নালাগে। তুমি যদি দেৱতাক পূজা কৰা তেনেহলে দেৱলোক মই বনাই ৰাখিছো কৈছে। এইটো 9 নম্বৰ অধ্যায়ৰ
9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোক সংস্কৃত গীতাত লিখিছে। আপোনাক নোট কৰি ল'ব পাৰিব। 9 নম্বৰ অধ্যায়ৰ 25 নম্বৰ শ্লোকটোত এই কথাটো কৈছে, বোলে ইয়ান্তি দেৱানো দেৱব্ৰতা, তুমি যদি দেৱতাক পূজা কৰা তেনেহলে দেৱলোক যাবা। ভগৱান কৃষ্ণই কৈছে, মানা কৰা নাই কোনো দেৱতাক পূজা নকৰিব বুলি। ভগৱান কিন্তু পূজা নকৰিবা বুলি মানা কৰা নাই। নিৰ্ণয়টো নিজৰ বস্তু, তোমাৰ নিজৰ বস্তু নিৰ্ণয়। তুমি কি কৰিলে মোৰ ধামলৈ আহিব পাৰিবা, কি কৰিলে তুমি মুক্তি পাবা, সেই নিৰ্ণয়টো নিজৰ নিজৰ ওপৰত। ভগৱান কৈছে ইয়ান্তি দেৱানো দেৱব্ৰতা, দেৱতাক পূজা কৰিলে দেৱলোক যাবা। পিত্ৰাণি ইয়ান্তি পিত্ৰেজা, তুমি যদি পিতৃপুৰুষক পূজা কৰা, 9 পুৰুষ 7 পুৰুষ, তেনেহলে তুমি পিতৃলোকলৈ যাবা, মই পিতৃলোক বনাই ৰাখিছো। তাৰপিছত ভগৱানে কৈছে ভূতানি ইয়ান্তি ভূতেজা, তুমি যদি ভূত প্ৰেতক পূজা কৰা তেনেহলে তুমিও এদিন ভূত হবা। মানুহে আজিকালি ভূত প্ৰেতকো পূজা কৰিবলৈ আৰম্ভ কৰিছে। ও হৰি ও ৰাম। এই কুসংস্কাৰ আৰু অন্ধবিশ্বাস, মানুহখিনিয়ে কুসংস্কাৰ আৰু অন্ধবিশ্বাসত পৰি আছে। বোলে মানুহখিনিয়ে কি কৰে, এইখিনিত এটা আঙুঠি পিন্ধিছে, এইটো আঙুঠি বোলে মংগল গ্ৰহৰ আঙুঠি। এইখিনিত এটা আঙুঠি পিন্ধিছে, বোলে এইটো বোলে শনি গ্ৰহৰ আঙুঠি, এটা শনিৰ দুখে একো কৰিব নোৱাৰে। এইটো আঙুঠি বোলে এইটো গড়ৰ খৰ্গ। এই খৰ্গটো পিন্ধিলে কিছুমান মানুহ কাজিৰঙাত যে গড়বোৰ নাইকিয়া হৈছে কেলে, চোৰাং চোৱাই তেওঁলোকক মাৰ্ডাৰ কৰি গুলিৰে মাৰি সেই গড়ৰ খৰ্গটো কোটি টকাত বিক্ৰী কৰে। বহুত ধ্যান দি শুনিব, কোটি টকাত গড়ৰ খৰ্গটো বিক্ৰী কৰে। আৰু সেই কোটি টকা খৰ্গটো আনি মানুহখিনিয়ে লাখ লাখ টকা কিনি আনি আঙুঠি বনাই কিনি পিন্ধে। তাৰমানে এইটো পিন্ধিলে কি হয় বোলে, মৃত্যুৰ ভয়ৰ পৰা তাক মৃত্যুৱে একো কৰিব নোৱাৰে, মৃত্যু তাক চুবই নোৱাৰে বোলে পিন্ধি দিলে। আপোনাক চিন্তা কৰক, মানুহে কোনটো যুগত আছে আজিকালি। যদি গড়ৰ খৰ্গটো পিন্ধি কিনি যদি অভয় পাই যায়, তেনেহলে গড়টোৰ ওচৰততো কাজিৰঙাৰ গড়টোৰ ওচৰত গোটাগুটি খৰ্গটোৱে আছিলে, তেওঁকে মাৰ্ডাৰ কৰি দিলে। আৰু আপুনি মৃত্যুৰ ভয়ৰ পৰা বাচিব পাৰিব জানো? ও হৰি ও ৰাম। অন্ধবিশ্বাসে মানুহক বহুত দূৰলৈ লৈ গৈছে। সেইকাৰণে কৈছে ৰাখে হৰি মাৰে কোন, আৰু মাৰে হৰি ৰাখে কোন। যেতিয়া ভগৱান কৃষ্ণই লৈ যাম তেতিয়া কোনো শক্তিয়ে তাক বচাব নোৱাৰে। ভগৱান কৈছে যাক মই ৰাখিম তাক কোনো মাৰিব নোৱাৰে, আৰু যাক মই মাৰিম তাক কোনো ৰাখিব নোৱাৰে, কোনো বচাব নোৱাৰে। সেইকাৰণে হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। সেইকাৰণে ভগৱান কৃষ্ণই কৈছে তুমি যদি দেৱতাক পূজা কৰা তেনেহলে তুমি দেৱলোক বনাই ৰাখিছো, পিতৃপুৰুষক পূজা কৰা তেনেহলে পিতৃলোক বনাই ৰাখিছো, ভূত প্ৰেতক তুমি যদি বিশ্বাস কৰিছা তেনেহলে তুমিও ভূত প্ৰেত হবা, আৰু এদিন শিৱৰ লগত থাকিবলগীয়া হৈ যাব। কাৰণ শিৱৰহে ভূত প্ৰেত খিনি বাহন। ও হৰি ও ৰাম। কৈলাশ যাব লাগিব, এইটো দ্বিতীয় বৈকুণ্ঠ বুলি কৈছে। কৈলাশটো দ্বিতীয় বৈকুণ্ঠ। শিৱৰ যিটো স্থান বৰ পৰম সুন্দৰ স্থান। তাৰপিছত ভগৱানে কৈছে যে মদজাজিনু অভিমামো, তুমি যদি মোকেই পূজা কৰা, মোকেই সেৱা কৰা, তেনেহলে মোৰ ধামলৈ আহিবা। আৰু যত গলে বোলে পুনৰপি জননম পুনৰপি মৰণম পুনৰপি জঠৰি জননী শয়নম, পুনৰ্জনম পুনৰ মৰণ যিটো চক্ৰ 84 লক্ষ জনী তুমি ভ্ৰমণ কৰি থাকিব নালাগে, বোলে তাত গলে তুমি মুক্তি হৈ যাব পাৰিবা। তেতিয়া ভগৱানক আকৌ প্ৰশ্ন কৰিলে অৰ্জুনে যে প্ৰভু তোমাৰ ধামটো ক'ত আছে? ভগৱানে সুধিছে, এই অৰ্জুনে সুধিছে হে নাৰায়ণ তোমাৰ ধামটো ক'ত আছে? তেতিয়া ভগৱানে কৈছে যে নদ্ৰভাসুৰয়তে সূৰ্য, তাত সূৰ্যৰ পোহৰ নাযায়। ভগৱানৰ ধামলৈ সূৰ্যৰ পোহৰ নাযায়। নদ্ৰভাসুৰয়তে সূৰ্য ন শশাঙ্কো ন পাৱকো যদ্গত্তানু নিবন্তন্তে
তাত ধামো পৰমম মম, তাত সূৰ্যৰ পোহৰ নাযায়, চন্দ্ৰৰ পোহৰ নাযায়। অৰ্জুনে প্ৰশ্ন কৰিলে, বোলে প্ৰভু তোমাৰ ধামটো আন্ধাৰ নেকি? বোলে আন্ধাৰ নহয় অৰ্জুন, মোৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে, সেইটো বৈকুণ্ঠ বুলি কৈছে। আৰু য'ত গ'লে পুনৰ জন্ম পুনৰ মৰণ, আয়াজাত যিটো চক্ৰ কৰিব নালাগে। আৰু এই ধামলৈ যাবলৈ হ'লে কি কৰিব লাগিব? সেইটো দ্বিতীয় স্কন্ধ ভাগৱতত এতিয়া ক'ব। অলপ আগত এই পদৰ পিছতে ব্ৰহ্মাই কৈছে নাৰদক। ব্ৰহ্মাই নাৰদক এই কথাটো কৈছে, ভগৱানৰ ধামটো ক'ত আছে? কি বুলি কৈছে? অ ব্ৰহ্মাণ্ডৰ বাজইটো, কি বুলি ক'লে? ব্ৰহ্মাণ্ডৰ বাজইটো কৃষ্ণৰ নগৰ, কদাচিতো নুহিনাথ জানা মুনিবৰ। প্রপন্ন ভিতরে প্রপঞ্চ ভিতরে নহিখে হেন থান, ভক্তৰ নিমিতে কৃষ্ণ কৰিছা নিৰ্মাণ। মই কেৱল স্পেচিয়েল বোলে সেই জেগাটো মই বনাই ৰাখিছো, কেৱল কৰ্ম আছিলে কৃষ্ণৰ লগত সকলো বাপাই সমস্ত আপোনাক মহামহন্তক আজি সাক্ষাৎ আমি দৰ্শন কৰিবলৈ আহিছো। বেছি সময় আমি আপোনালোকক আমনি নকৰো। আমি ভক্তি কৰিছো। এটা কাহিনী কম যে আমি পশ্চিমৰ সংস্কৃতিখিনিক আঁকোৱালি লৈছো, পশ্চিমীয়া সংস্কৃতিবোৰ আমি আঁকোৱালি লৈছো, আমাৰ কৃষ্ণ সংস্কৃতিটো আমি বাদ দি দিছো। এতিয়া মানুহখিনিয়ে বাৰ্থডে পাতিবলৈ আৰম্ভ কৰি দিলে। এইটো পশ্চিমীয়া সংস্কৃতি। বাৰ্থডেটো আমাৰ অনুষ্ঠান নহয়, বাৰ্থডেটো হৈছে ব্ৰিটিছ সংস্কৃতি। ব্ৰিটিছ কুকুৰ মানুহে পুহিবলৈ আৰম্ভ কৰি দিলে। গৰু গাই এৰি কিনি কুকুৰ পুহিবলৈ আৰম্ভ কৰি দিলে। কুকুৰ পোহাটো আমাৰ সংস্কৃতি নহয়, এইটো ব্ৰিটিছ সংস্কৃতি হয়। গতিকে আমাৰ সংস্কৃতিবোৰ ব্ৰিটিছে কি কৰিছে, আমাৰ যিটো গুৰুজনাই ধৰ্ম আদৰ্শ নীতি আদৰ্শ চব শিকাই থৈ গ'ল, আমি চব পাহৰি ব্ৰিটিছ সংস্কৃতিবোৰ আমি আঁকোৱালি লৈছো। ঔ হৰি ঔ ৰাম। কৃষ্ণ গুণ নমতীত কৃষ্ণৰে পদ পদ্ম মনিবে মন পৰম এহি মানে জীবন জন্ম রামে অন্তকালে হরি স্মরে যিটো ইফালে প্ৰসাদ বিতাই আছে, ভাগৱত পাঠ কৰি সামৰিলে। এইফালে প্ৰসাদ বিতাই আছে। ঐ তই প্ৰসাদ সৰহকৈ ল'লি নেকি? ঐ গীতিকা, ইছ ৰাম, দিয়ক দিয়ক, মোকো এটা দিয়ক। এটা অকল দিছে। তো নামঘৰৰ পৰা আহিলোঁ, ভাগৱত পাঠ হৈ আছিলে, প্ৰসাদ চসাদ খাই মেলি আহিলোঁ। এতিয়া দিহানাম দিবলৈ ওলাই গৈছোঁ। দিহানাম মানে কি, আমি এতিয়া থানলৈ যাম। আজি যিহেতু শিৱৰাত্ৰি, আমি সেয়া চেকাৰিবলৈ যাম। এয়া আপাই লগ ধৰিছে, আপাৰ লগত যাম এতিয়া হেৰিলৈ। ক'ত যাম? আই থানলৈ। শিৱৰাত্ৰি মানুহ যায়। অঁ, ভাঙৰ লাডু খাব লাগিব। গৈ থাকোঁ দেই, চাই থাকক আপোনালোকে। এইফালে গৈ আছে, পূৰা আন্ধাৰ হৈ গ'ল। এইফালে আমি গৈ আছোঁ থানলৈ। আৰু অলপ গ'লে মানে পামগৈ আৰু। মই গৈ আছোঁ অকলে অকলে, সিহঁতি আগফালে গৈ আছে। এইফালে চাকি তাকি জ্বলাই আছোঁ এতিয়া থানত। এইফালে পৰা তাই জ্বলাই আছে, এইফালে ভিতৰত।
ফটো মাৰ প'জ দে থানত গৈছিলোঁ। এইটো নামঘৰৰ বাটচৰা। প'জ দিছে চা এজনীয়ে। ব্লগ নবনাবি এইফালে এইফালে দিহানাম দিবলৈ সাজু হৈছে। প্ৰথম আমাৰ বোৱাৰীখিনিয়ে গৈছে, তাৰপিছত আমাৰ আছে। এয়া ভিতৰ পৰা গাভৰু দিহানামৰ দলনেত্ৰী গীতিকা ৰাজকোঁৱৰ। পৰৱৰ্তী দলটিক আমি সাজু হৈ থাকিবলৈ অনুৰোধ জনাইছোঁ। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম কালিৰ ভিডিঅ'টো সামৰণি কৰা নহ'ল, আজি কৰি দিছোঁ। মানে অহা বহুত দেৰি হৈ গ'ল, আহি চিধা শুই দিলোঁ। ভিডিঅ'টো সামৰণি কৰিব নোৱাৰিলোঁ, সেইকাৰণে আজি কৰি দিছোঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।